কিহৰ ইমান এটিটিউড? কিহৰ ইমান এটিটিউড? মানিছো তুমি অলপ ধুনীয়া। বতাহত তোমাৰ চুলিবোৰ উৰিলে 1000 কবিৰ 2000 কবিতা ওলায়। তুমি ক্লাছলৈ অহাৰ বহুতে বাট যায়। কোনোবাই তোমাৰ লগত এটা সন্ধিয়া কটোৱাৰ সপোন দেখে। তাতে তোমাৰ কিহৰ ইমান এটিটিউড? তোমাৰ এটা হাঁহিত কোনোবাই 15টা লাইন লিখি দিব পাৰে। তেওঁৰ টেলেণ্টৰ আগত তুমি কি? তোমাৰ লগত সূৰ্যাস্ত চোৱাৰ আশাত কোনোবাই সংসাৰৰ সমস্ত কাম বাদ দি দিব পাৰে। তোমাৰ এটা মেছেজৰ অপেক্ষাত ৰাতিটো উজাগৰে কটায়। আকৌ পিছদিনা তোমাক দেখা পাম বুলি ঠিক সময়ত ঠিক জেগাত পাইছে। তাত তোমাৰ কিহৰ ইমান এটিটিউড? কেতিয়াবা তুমি তাৰ মেছেজবোৰ চিন কৰি ৰিপ্লাই নকৰা। কেতিয়াবা কৰিলেও য়েছ ন' থেংক ইউ। তুমি জানানে সি কেতিয়াবা মদৰ আড্ডাত তোমাৰ নাম লৈ চিঞৰে। তুমি ভাল পোৱাৰ ধৰণে সি নিজকে সজাবলৈ শিকিছে। যিমান কৰিছে সি কৰিছে। তাতে তোমাৰ কিহৰ ইমান এটিটিউড? তুমি এটা সোৱাদ নলগা ডিছ, যিটো অকল ফটোত ভাল লাগে। পিছে আপলোড কৰিব পাৰে। আৰু সি মানিমুনি ভেদাইলতা। তুমি নাৰ্চাৰীৰ পৰা অনা চাপৰতে লগা আমজোপা। আৰু সি বহু বছৰ ধৰি ৰৈ থকা ৰ'দ বৰষুণ কাটি কৰি সেই মস্ত ডাঙৰ জলফাইজোপা। তাৰ পিছতো তোমাৰ কিহৰ ইমান এটিটিউড?